কণমানি শিশুটোক মোক কোনে চাব? মই কোনে চাব? মই মানে নোৱাৰো। I'm fighting. আৰু মই এটা কথা কৈছোঁ যে আৰু যেতিয়ালৈকে এই মাৰ্ডাৰবোৰ আপোনালোকৰ লক্ষ্যত আছে নাছে মই নাজানো। মিয়া মানে হৈ গ'ল গাড়ী চোৰ, সকলোতে মিয়া নকল পইচা নকল চবলৈ সকলোতে অকল মিয়া মিয়া মিয়া। গতিকে এই মিয়াসকলক যেতিয়া আমি আগৰ পৰা কৈ আহিছিলোঁ যে মিয়া মানে ডকাইত, কিন্তু এছামে বেয়া পাইছিলে। কিন্তু আমি কোনো ধৰণৰ কাৰো ধৰ্মৰ প্ৰতি আমাৰ কোনো ধৰণৰ আক্ষেপ নাই। নমস্কাৰ। মৰিগাঁৱত হৈ যোৱা এটা দুখ লগা ঘটনা আপোনালোকে নিউজত সম্পূৰ্ণকৈ দেখিছে চাগে, আৰু যদি দেখা নাই মোৰ চেনেলত চাই যাব। ৰূপৰেখা নামৰ এজন অসমীয়া যুৱক, এজন বোৱাৰী কেনেকৈ মৃত্যু হ'ল। হয় বন্ধু বান্ধৱী, 3জন ব্যক্তি মিয়া বুলি কৈছে। এতিয়া আপোনালোকে যদি নিউজত সম্পূৰ্ণকৈ চাব গম পাবা। 3জন মিয়াই ৰূপৰেখাৰ ঘৰত চুৰি কৰিবলৈ সোমাইছিল, কিন্তু চুৰু কৰিলে আৰু কিয় ৰূপৰেখাক মৃত্যু কৰাই গ'লে। আৰু মৃত্যুটো কেনেকুৱা হ'ল মানে ৰূপৰেখাক ৰ'দেৰে মাথালৈ কোবাইছিল। এতিয়া ৰূপৰেখা কোনো বাচা নাই, মানে অলৰেডি মৃত্যুৱে হৈ গ'ল। এটা ডাঙৰ ৰ'দেৰে যদি মাথাত মাৰি দিয়ে এইটো বাচিব জানো, মানুহটো নাবাচে। সেইকাৰণে ৰূপৰেখাৰ মৃত্যু হৈ গ'ল। আৰু এইটো কোনো ফাঁচীৰ কথা নাহে, আৰু এইটো কোনো কাৰাগাৰৰ ভিতৰত বন্দী থোৱা কথা নাহে। ডাইৰেক্ট এনকাউণ্টাৰ কৰিব লাগে বুলি সকলো অনুৰাগীবিলাকে চবে সকলো ৰূপৰেখাৰ ঘৰৰ ফেমিলি ৰাইজ ৰজাসকলে কৈ আছে যে এইটোৰ ন্যায় লাগিব, এনকাউণ্টাৰ কৰিব লাগিব, কোনোবাই কৈছে ফাঁচি দিব লাগিব। আৰু আপোনালোকে ক'ব এইজন ব্যক্তিক ৰূপৰেখাক যে হত্যা কৰিছিল আপোনালোকে কি সাজা দিবলৈ, কি শাস্তি দিবলৈ আপোনালোকে কমেণ্ট কৰি জনাব দেই। ঠিক আছে, এতিয়া নিউজত চাই ল'ব। আমি মানুহসকলে মানুহৰ বাবে বুলি কোৱা এটা গান আছে আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াই লিখি থৈ দিয়া। এইটো আপোনালোকে ভাবি চাওক, যেনেকৈ জুবিন দাক হত্যা কৰিলে ঠিক তেনেদৰে ৰূপৰেখাও তেনেদৰে হ'ল। মানে মানুহৰ হাততে হত্যা হ'ল, যেনেকৈ জুবিন দা মানুহৰ হাততে হত্যা হ'ল। মানে মানুহে মানুহক চিনি নাপায়। কোনো ধৰণৰ কোনো ব্যক্তিয়ে আপোনালোকে কিবা এটা বেয়া কাম কৰক বা ভাল কাম কৰক, মানে মানুহে চকু দিয়ে থাকে। ঠিক আছে, কিবা এটা কাম কৰিলেও মানুহে চকু দিয়ে, কিবা এটা ভাল কাম কৰিলেও বা জব কৰিলেও মানুহৰ হাতত টকা আহিলেও মানে মানুহে চকু দি থাকে। আৰে ভাই, মানুহ আজি আছে কালি নাই। সকলোৱে এই পৃথিৱীৰ পৰা আঁতৰি যাবলৈ লাগিব বা এই পৃথিৱীৰ পৰা নাইকিয়া হ'বলৈ লাগিব। কোনো পাথৰ জীৱনলৈ অহা নাই এই পৃথিৱীত। ঠিক আছে, মই আজি আছোঁ কালি নাই, আৰু আপুনিও আজি আছা কালি নাই। সেইকাৰণে মানুহক হিংসা কৰিবলৈ কোনো দৰকাৰ নাই। আমি সকলো মিলিজুলি থাকিব লাগে, সকলো মিলিজুলি খাবলৈ লাগে। ইমান যে বেয়া, কাকবা হত্যা কৰা, কাকবা মাৰ্ডাৰ কৰা, এইবিলাক আৰু কোনে শিকালে? এই পৃথিৱীত যে এনেকুৱা মানুহ আছে মানে ঘৰৰ পৰিয়ালকো চিনি নাপায়, আৰু কোনো দৰকাৰ হ'লে বেলেগক হত্যা কৰিবলৈ কোনো ভয় নাখায়। আমি ইমান যে বেয়া পাওঁ, এই স্বভাৱটো মানে আমি এই পৃথিৱীত বহুত দেখিলোঁ। ঠিক আছে বন্ধু বান্ধৱী, ক'লে বহুত কথা আহি যাব, সেইকাৰণে মই বেছি কথা নকওঁ। আপোনালোকে এই নিউজটো চাই ল'ব। এই হত্যাগৰাকীক কি শাস্তি দিবলৈ লাগে, এনকাউণ্টাৰ কৰিব লাগে, ফাঁচি দিবলৈ লাগে, জেলত থ'বলৈ লাগে, আপোনালোকে কমেণ্ট কৰি জনাব। ঠিক আছে, এতিয়া পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো চাই ল'ব, শ্বেয়াৰ কৰি দিব, যাতে আমাৰ সকলো ধৰণৰ দাদা ভাই ভনী মিলিজুলি থাকে। আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' আপোনালোকে চাই আছা কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱী। আৰু আপোনালোকে মোৰ ভিডিঅ'ত যদি নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, ভিডিঅ'টো চাই লোৱা বন্ধু বান্ধৱীসকল, আৰু কমেণ্ট কৰি জনাই দিব। ঠিক আছে, চোৱা। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এই নৰপিকাচকেইটাক, যিকেইটাই আমাৰ ৰূপৰেখা শইকীয়া নামৰ মহিলাগৰাকীক হত্যা কৰিলে, এই হত্যাকাৰীকেইটাক কোনো ধৰণৰ জেল, কোনো ধৰণৰ ফাঁচি কথা নাহে, চিধা এনকাউণ্টাৰ দম আছে। খিলঞ্জীয়া অসমীয়া কিন্তু জাগিলে তহঁতৰ তত নাপাবি। তহঁতি দৌৰাই কিন্তু তহঁতক অৱস্থা বেয়া কৰি দিব, কিন্তু দৰাই পিতা হ'ব। কিন্তু আৰু এটা কথা আমি প্ৰশাসন তথা আমি লগতে চৰকাৰক এটা কথা আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যে অনতি পলমে এই 4টাক এনকাউণ্টাৰ কৰাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই কিন্তু বেলেগ ধৰণে কিন্তু
বেলেগ পৰিস্থিতিত গুচি যাব। কাৰণ কেলৈ আমাৰ নিজৰ মানুহক মাৰি থাকিম, আমি চাই থাকিম। হয়, এতিয়া লাইন পাতি দিয়ক, লাইন কৰি দিয়ক, লাইন কৰি দিয়ক, লাইন কৰি দিয়ক। সমানলৈ যা, ওচৰলৈ যা, এতিয়া লাজ নকৰিবি আৰু। একদম অৱস্থা কিন্তু নহ'লে বেয়া কৰি দিম মানে। কাৰণ কেলৈ আমাৰ মুখ্যমন্ত্ৰীক বাংলাদেশৰ পৰা ৱাৰ্ণিং দিব পৰা হৈ গ'ল, প্ৰধানমন্ত্ৰীক ৱাৰ্ণিং দিব পৰা হৈ গ'ল। ক'ত সাহস পাইছ? আৰু ইয়াতে খাবি, ইয়াতে কৰিবি, ইয়াতে মানুহ ডকাইত কৰিবি। অকণমান চা, কেমেৰালৈ চা। ভাল কামত সদায় আমি অসম চৰকাৰৰ লগত আছিলোঁ, থাকিম। এই মিয়া ক্ষেত্ৰত, মিয়া খেদা ক্ষেত্ৰত, বাংলাদেশী ক্ষেত্ৰত যেনেকৈ আমি অসমীয়া যুৱ মঞ্চত থিয় হৈ আগতেও আছিলোঁ, এতিয়াও থিয় হৈ থাকিম, আগতো দিনতো থিয় হৈ থাকিম। কাৰণ কেলে আমাৰ মা ভনীক চকু দিব বাৰে বাৰে আমি কিন্তু সহ্য নকৰিম, চিধা কথা। আমি অসমীয়া যুৱ মঞ্চই ক'ব বিচাৰিছোঁ, যিহেতু আমি দেখিবলৈ পাওঁ যে নগাঁৱত এটা ইমান দুখ লগা এটা ঘটনা ঘটি গ'ল, গতিকে চালে দুখত সঁচা কথাত ক'বলৈ গোটেই অসমবাসী ৰাইজ, গোটেই ভাৰতবাসী ৰাইজ আজি দুখত মৰ্মাহত হৈছে। কাৰণ এটা কণমানি শিশু থাকি গৈছে। আৰু আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আগতেও আমি কৈ আহিছিলোঁ যে মিয়া মানে হৈ গ'ল চোৰ, মিয়া মানে হৈ গ'ল ডকাইত, মিয়া মানে হৈ গ'ল ড্ৰাগছৰ বেপাৰী, মিয়া মানে হৈ গ'ল ৰেপিষ্ট, মিয়া মানে হৈ গ'ল গাড়ী চোৰ। সকলোতে মিয়া, নকল পইচা, নকলো চবলৈ, সকলোতে অকল মিয়া মিয়া মিয়া। গতিকে এই মিয়াসকলক যেতিয়া আমি আগৰ পৰা কৈ আহিছিলোঁ যে মিয়া মানে ডকাইত, কিন্তু এছামে বেয়া পাইছিলে। কিন্তু আমি কোনো ধৰণৰ কাৰো ধৰ্মৰ প্ৰতি আমাৰ কোনো ধৰণৰ আক্ষেপ নাই। কিন্তু আপোনালোকে নিজে চিন্তা কৰক যে এইখিনিয়ে কাক কেনেকৈ বদনাম কৰিছে, আপোনালোকে নিজে এটা চিন্তা কৰি লওক। আৰু এই মিয়াখিনিক যি কিছুমানে প্ৰীতি দেখুৱাই থাকে, এই প্ৰীতিৰ পৰা একদম আঁতৰি যাব বাবে আহ্বান জনাইছোঁ। আই ন' এতিয়া অতি শীঘ্ৰে অসমৰ জনগণে শিক্ষা দিলেই, আৰু এতিয়াও যদি শিক্ষা আপোনালোকে বুজি নুঠে, শিক্ষা নলয়, কিন্তু বহুত পলম হৈ যাব। গতিকে কাৰণ কেলৈ চাওক, অসমতে অসমীয়া নিৰাপত্তা নাইকিয়া হৈ গৈছে। এই ৰূপৰেখা শইকীয়া যিগৰাকী মহিলা, কি ধৰণে কেনেকৈ ধৰণে হত্যা কৰিলে আপোনালোকে চাওকচোন এই এই মিয়াখিনিয়ে। গতিকে আজি এটা কথা আমি অসমীয়া যুৱ মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ, নৱগঠিত যিখন চৰকাৰ অহাকালিলৈ গঠন হ'ব, সেইখন চৰকাৰৰ প্ৰতি আমাৰ আহ্বান, অনুৰোধ, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এই নৰপিকাচকেইটাক, যিকেইটাই আমাৰ ৰূপৰেখা শইকীয়া নামৰ মহিলাগৰাকীক হত্যা কৰিলে, এই হত্যাকাৰীকেইটাক কোনো ধৰণৰ জেল, কোনো ধৰণৰ ফাঁচি কথা নাহে, চিধা এনকাউণ্টাৰ লাগে। আৰু আমি আশাবাদী যে অহাকাইলৈ আপুনি শপত গ্ৰহণ লোৱাৰ পিছতে আমি তাৰ পিছদিনাখনি আমি ভাল খবৰ পাম বুলি আপোনাৰ আমি অসমবাসী ৰাইজে আমি ৰৈ থাকিম। চিধা কথা, যি এই উমৰ আলী, খাইজুল ইছলাম, নজৰুল ইছলাম, মিণ্টু হুছেইন, যি এই 4জনৰ যুৱকৰ উপৰিও যিকেইজন যুৱক আছে, অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, এটাকে এনকাউণ্টাৰ কৰিব লাগে। চিধা কথা, স্পষ্ট কথা। কাৰণ কেলৈ এটা কণমানি থাকি গৈছে, এডাল মানুহ কি সোণৰ চেন পিন্ধিব নোৱাৰিব? তহঁতৰ লাজ নাই? এই মিয়াখিনিৰ লাজ নাই? তহঁতি বাংলাদেশতো গুচি নাযাওঁ? আৰু এটা কথা আমি দেখিবলৈ পালোঁ, যোৱা কালিৰ পৰা দেখিছোঁ যে বাংলাদেশত একদম ভয়াৱহ ৰূপত প্ৰতিবাদ কৰিছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এগেইনষ্টত প্ৰতিবাদ কৰা দেখিছোঁ। ভাৰতৰ এগেইনষ্টত প্ৰতিবাদ কৰা দেখিছোঁ যে ভাৰতখন তেওঁলোকে নিষেধ কৰি পেলাব, অসমখন নিষেধ কৰিব পেলাব। গতিকে দম আছে, খিলঞ্জীয়া অসমীয়া, কিন্তু জাগিলে তহঁতৰ তত নাপাবি। তহঁতি দৌৰাই কিন্তু তহঁতক অৱস্থা বেয়া কৰি দিব, কিন্তু দৰাই পিতা হ'ব। কিন্তু আৰু এটা কথা আমি প্ৰশাসন তথা আমি লগতে চৰকাৰক এটা কথা আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যে অনতি পলমে এই 4টাক এনকাউণ্টাৰ কৰাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই কিন্তু বেলেগ ধৰণে কিন্তু বেলেগ পৰিস্থিতিত গুচি যাব। কাৰণ কেলৈ আমাৰ নিজৰ মানুহক মাৰি থাকিম, আমি চাই থাকিম। কেতিয়াবা দেখিম বিহাৰীয়ে মাৰিব, কেতিয়াবা দেখিম মাৰোৱাৰী মাৰিব, কেতিয়াবা দেখিম মিয়াই বাংলাদেশীয়ে মাৰিব। তো অসমত কি, অসমৰ নিৰাপত্তা নাইকিয়া হৈ গৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা আহ্বান জনাব বিচাৰিম, নৱগঠিত যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব, আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে এইকেইটাক অতি শীঘ্ৰে এনকাউণ্টাৰ কৰিব লাগে। একদম অৱস্থা কিন্তু নহ'লে বেয়া কৰি দিম মানে। কাৰণ আমাৰ মুখ্যমন্ত্ৰীক বাংলাদেশৰ পৰা ৱাৰ্ণিং দিব পৰা হৈ গ'ল, প্ৰধানমন্ত্ৰীক ৱাৰ্ণিং দিব পৰা হৈ গ'ল। ক'ত সাহস পাইছ? আৰু ইয়াতে খাবি, ইয়াতে কৰিবি, ইয়াতে মানুহ ডকাইত কৰিবি। গতিকে আমি এটা কথা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে প্ৰত্যেকখন জিলা আয়ুক্তক আপোনালোকে নিৰ্দেশ দিয়ক যে আমাৰ যিসমূহ ইটা ভাটা চলি আছে, যিসমূহ ভাড়াঘৰত শ মিয়া আপোনাৰ ইটা ভাটাত আছে, শ মিয়া আপুনি দেখিব যে ক'ৰবাত ভাড়াঘৰত আছে। গতিকে তন্নকে তেওঁলোকৰ ডকুমেণ্টখিনি চাব লাগে, আৰু চাই যিসমূহ বাংলাদেশী একদম
বোল্ডেজাৰ লগাই আপুনি মানে এনকাউণ্টাৰ কৰে কি কৰে একদম বাংলাদেশত পুচবেক কৰিব লাগে চিধা চিধি কথা আমাৰ দাবী সেইটোৱে আৰু আগতো আমি কৈছিলোঁ অসম চৰকাৰক যে ভাল কামত সদায় আমি অসম চৰকাৰৰ লগত আছিলোঁ থাকিম এই মিয়া খেদা ক্ষেত্ৰত বাংলাদেশী ক্ষেত্ৰত যেনেকৈ আমি অসমীয়া যুৱ মঞ্চত থিয় হৈ আগতো আছিলোঁ এতিয়াও থিয় হৈ থাকিম আগতো দিনতো থিয় হৈ থাকিম কাৰণ কেলে আমাৰ মা ভনীক চকু দিব বাৰে বাৰে আমি কিন্তু সহ্য নকৰিম চিধা কথা গতিকে নৱগঠিত চৰকাৰক এটা আহ্বান জনাইছোঁ যে প্ৰত্যেকখন জিলা আয়ুক্তক আপুনি মই আকৌ কৈছোঁ যে এটা অৰ্ডাৰ প্লেচ কৰক আৰু যিবিলাক অবৈধ বাংলাদেশী য'ত আছে এটাকে চুচৰ পেটত ধৰি আনি বাংলাদেশত পেলাই দিয়ক আমি আপোনালোকত আছোঁ আৰু থাকিম আৰু এই নৰপিকাচকেইটা কিন্তু কোনো ধৰণৰ আমি জেল চেল আমি নাজানো এইকেইটাক এনকাউণ্টাৰ কৰক আৰু আমি আপোনাৰ পৰা ভাল খবৰ পাম বুলি আমি আশা থাকিম মোৰ এটাই কথা মোৰ তিৰোতাক যোনে হত্যা কৰিছে সিহঁতৰ মই মানে আৰু কি ক'ম একো নকওঁ মোৰ তিৰোতাক যোনে হত্যা কৰিছে মই একো নকওঁ তাৰপিছত মই চাই ল'ম হেমন্ত বিশ্ব ছাৰে যাতে এনকাউণ্টাৰ কৰক আমাক ন্যায় লাগে মই এটা কথাই কৈছো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত আজি এনেকুৱা এটা ঘটনা হৈ গৈছে তেনে ক্ষেত্ৰত মই এটা কথাই মই কৈছো যে মোৰ কণমানি শিশুটো বুলি কৈছো মই কণমানি শিশুটোক মোক কোনে চাব মই মানে নোৱাৰো I'm fighting আৰু মই এটা কথা কৈছো যে আৰু যেতিয়ালৈকে এই মাৰ্ডাৰাৰবোৰ আপোনালোকৰ লক্ষ্যত আছে নাছে মই নাজানো কিন্তু মিডিয়াৰ সন্মুখত মই এটা কথাই কৈছো যে মোৰ স্থিতি অটল